মানুহগৰাকীয়েও ক'লে আৰু ওচৰতো ন সাক্ষী হিচাপে একদম মন নাখাওঁ বুলি কোৱা তুমি কথা ক'ব লাগিব নেকি ক'ব লাগিব আজি ভাল দেখিছোঁ ধুনীয়াকৈ বহি আছা ইয়াত সেইদিনা খালি খুব ৰাস্তাত লগ পাওঁতে বেয়া লাগিছিলে সেইদিনাখন মোৰ অৱস্থাটো বেয়া আছিলে কণ্ডিশ্যন ইজ ভেৰি বেড অঁ ভেৰি বেড নাখাওঁ বুলি কোৱাচোন এতিয়া গুড অঁ সদায় এনেকুৱা গুড হৈ থাকিবা ৰিঞ্জু বাইদেউ বুলি ক'ম ৰিঞ্জু বাইদেউক মই লগ পালোঁ তেখেতে মোক পৰামৰ্শ দি থৈ গৈছে উপদেশ দিছে যে মদটো নাখাবা তুমি এনেকৈ বুলি উপদেশ এটা দিছে মই সেইটো কাৰণে মদটো কেতিয়াবা এনেকৈ কৰিও মদটো কমাই দিম লাহে লাহে একেবাৰে তাৰপিছত নহয় একে কোবতে হেৰি কৰি দিলে ছিগিয়ে থাকিম লাহে লাহে কমাই থাকিম আজি ধৰি লওক 20 টকা খালোঁ কাইলৈ 10 টকা খালোঁ পৰহিলৈ 5 টকা খালোঁ এনেকৈ মই তোমাক এতিয়া ঔষধ খাবলৈ পইচা দি থৈ যাম মদ খাবলৈ নহয় কিন্তু ঔষধ খাবলৈ দিব লাগিব দেই মোক নোহোৱালে আহি আকৌ মই তেতিয়া ইমান দিনৰ মই ভালেই হ'লোঁ সেইদিনা মোৰ ৰাতি হ'ল মই অকলে আহিছিলোঁ যে আকৌ মোৰ শাহু এগৰাকী আছে ন বুঢ়ী আচ্ছা মই ইমান আহি মোকে বনাবলৈ দিয়ে চব মই মানুহগৰাকীৰ হাততহে দি থৈ যাওঁ মেনি থেংক ইউ আকৌ নাখালেহে নহয় মোক চাই ল'ব তেতিয়া অঁ মোক চাই ল'ব মানুহটো কেনেকুৱা হেৰিত আছে অঁ তেতিয়া চালে যদি মই ভালে আছোঁ তেতিয়া আপুনি কিবা দিব আৰু যদি মই যদি খাই আপোনালোকেও চাব তাত কম নহয় আমি তেতিয়া কৈ দিব বাইদেউ আগত এনেকৈ কৈছিলোঁ অঁ নাই মই একদম ইমানেই ভাল পাওঁ থেত মই সেইদিনাখন আচৰিত কৈছোঁ মোক কান্দি গৈছোঁ কান্দি যোৱা নিচিনা অঁ ভগৱানে চাগে ভালৰ কাৰণে কিবা এটা কৰিছে হয় নহয় চিনি নাপোৱা নহয় হেলমেট লগাই আছে চিনি নাপোৱা অঁ